Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মই উপাসনাই মোৰ ইউটিউব চেনেল উপাসনা Saikia ব্লগৰ আন এটি ব্লগলে। বহুত দিনৰ মূৰত মই আকৌ এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো। আসলতে বহুত দিন হ'ল কোনো ধৰণৰ ভিডিঅ' বা ব্লগ দিব পৰা নাইকিয়া। আসলতে মই ঘৰলৈ গৈছিলো, মানে মোৰ মাৰ ঘৰলৈ গৈছিলো আৰু ভাবিছিলো মই তাত ব্লগ বনাম আৰু মোৰ কাজিনছ খিনি লৈ পেলাই কিবা কিবি ভিডিঅ' কৰিম বা বহুত মস্তি কৰিম, তাক লৈ পেলাই ভিডিঅ' কৰিম, কিন্তু তেনেকুৱা একো কৰা নহ'লে। মই 3টা দিনৰ কাৰণে গৈছিলো আৰু তাত ইমানেই মানে সেইকেইটা দিন ইমানেই গৰম পৰিছিল আৰু ইটো সিটো মানে হেৰিয়ত লাগি থাকোঁতে ভিডিঅ' কৰা নহ'লে আৰু কাৰেণ্টেও যিহে ডিষ্টাৰ্ব দিলে, মই একোৱে ভিডিঅ' কৰা নহ'ল। তাৰপিছত মই ইয়ালৈ আহিলোঁ। 3টা দিন তাত থকাৰ পিছত ইয়ালৈ আহিও মই এই 4-5 দিন হ'ল মই একো ভিডিঅ' কৰিব পৰা নাইকিয়া, কাৰণ ইটো সিটো কামতে লাগি থাকোঁতে আৰু ল'ৰাটোৰ লগত লাগি থাকোঁতেই, ল'ৰাটোও গা ভাল নহয় অকণ, তাৰ লগতো লাগি থাকোঁতেই মই এনেকেই দিনকেইটা পাৰ হৈছে, কোনো ধৰণৰ ভিডিঅ' কৰিব পৰা নাই। সেইবাবে মই ভিডিঅ' আপোনালোকক দিব পৰা নাইকিয়া। আজি আহিছোঁ এটা ব্লগ লৈ পেলাই। তো ব'লকচোন দিনটো আৰম্ভণি কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাওঁ। আৰু তাৰ মাজতে কৈ থওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থেংক ইউ, আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। শেষত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। তো ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। এইখিনিতে ব্লগটোৰ মাজতে দেখাওঁ মোৰ ল'ৰাই এক্সাৰচাইজ কৰা কিছুমান মুহূৰ্ত। ব'লকচোন, দেউতাকক দেখিও সি নিজে নিজেই কিছুমান এক্সাৰচাইজ কৰিবলৈ লৈছে। অকণ আৰু অভ্যাস কৰিছে। তেনেই সৰু হৈ আছে, 2.5 বছৰ হৈছে। তেওঁ অকণ দেখি পেলাই এক্সাৰচাইজ কৰিবলৈ লয়। ব'লক আপোনালোকেও চাওক সি কেনেকৈ এক্সাৰচাইজ কৰিছে, আৰু কেইকপিমান ফটো দিলোঁ তাক, তো চাব ব'লক। মাজত আছে মটন, ছাগলী মাংস। মই এইখিনি মানে আদা নহৰু, এটা ডাঙৰ চাইজৰ পিঁয়াজ, জালুক, জিৰা আৰু লং, ইলাচি, ডালচেনি দি পেলাই মই ভালকৈ পেষ্ট এটা বনাই পেলাই মই এইখিনি সানি থৈছিলোঁ। আৰু ইয়াতে অকণমান নিমখ দিছোঁ। নিমখ মই বেছিকৈ দিয়া নাইকিয়া সানোতে, যিহেতু মই পিছত দিমেই। নিমখ, হালধি, অকণ গৰম মছলা, অকণমান জিৰা গুড়ি দি পেলাই মই মেৰিনেট কৰি থৈ দিছিলোঁ। 2 ঘণ্টামান ফ্ৰিজত মই থৈ দিছিলোঁ। আনফালে মই এয়া আলুকেইকণ ভাজি লৈছোঁ। আলুখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম কাটি ৰখা পিঁয়াজ। পিঁয়াজ মই অকণ সৰহকৈ দিছোঁ, ডাঙৰ চাইজৰ 3টা পিঁয়াজ মই দিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টো ৰেকৰ্ড কৰা নহ'ল, সেইবাবে মই এনেদৰে কৈ দিছোঁ।
পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ ভাজি লৈ মই মেৰিনেট কৰি থোৱা মাটনখিনি দি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে ভাজি ৰখা আলুকেইডোখৰো দি দিছোঁ। এতিয়া এইখিনি মই এনেদৰে লৰাই মই মছলাখিনি ভাজি ল'ম যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল এটা বিৰিঙি নাহে। এয়া মোৰ ভাজা হৈ গৈছে। অলপ সময় মই এনেদৰে লৰাই ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম পানী। পানী মই অকণ সৰহকৈ দিছোঁ কাৰণ এইখিনি মই সিজিবলৈ দিম। এতিয়া মই ইয়াৰ ঢাকোনখন মাৰি অলপ সময় এনেদৰে সিজিব দিম। এয়া মোৰ মাটন কাৰী হৈ গ'ল। ৰেড চিলি দিয়া নাই কাৰণে কালাৰটো উঠা নাইকিয়া। আজি মই ৰেড চিলি নিদিয়াকৈয়ে বনাইছোঁ। ৰেড চিলি মই নিদিওঁ। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, যেতিয়া মই পানী দিছিলোঁ তেতিয়া ভালদৰে উতলাৰ পিছত মই ইয়াতে অলপ মেগী মছলা দিছিলোঁ। মেগী মছলাটো মই খুবেই ভাল পাওঁ খাবলৈ, সেইবাবে মই ইয়াত অকণমান মেগী মছলা দি দিছিলোঁ। আৰু এতিয়া মই একেবাৰে শেষত দিম অকণমান জালুকৰ গুড়া দি দিছোঁ। যিহেতু ৰেড চিলি মই নিদিওঁ সেইকাৰণে মই অকণমান জালুক বেছিকৈয়ে দিছোঁ। আপোনালোকে বনালে ভাজিতে ৰেড চিলিটো দি ল'ব, নহ'লে মাংসখিনি মেৰিনেট কৰোঁতে ৰেড চিলি দিব। তো আজিলৈ মোৰ মাটন কাৰী ৰেডি হৈ গ'ল।